हेलो गाइस तो रातिपुৱা আজি ভিডিঅ'টো আৰম্ভ কৰিলো আজি ৰাতিপুৱাত মানে গৰু বান্ধিলো ইয়াতে গৰু বান্ধা হয় বহুত এৰিয়া জাগা মানে আৰু ইয়াতে আছে ৰেতুৰি বাই ইয়াত বহুত ডাঙৰ মিটিং হৈছে আৰু হেমন্ত মামা হৈছে তো ইয়াতে ফিল্ডটো নহয় এইটো পথাৰ আছিল এতিয়া পথাৰ হোৱা নাই এতিয়া সব ঘৰে ঘৰ দেখা নাপাইছ বিল্ডিং এইবিলাকে আৰু তো ৰাতিপুৱাই আৰম্ভ কৰিলো ভিডিঅ'টো শেষলৈকে চাই থাকিব মজা হ'ব তো গৈ আছো ঘৰলৈ গৰু বান্ধা হ'ল তো হেল্ল' গাইছ আহি পালো ৰাস্তাত তো চাওক ৰাস্তা এইটো মোৰ পিছত হাইস্কুলটো এইটো হাইস্কুলটো ইয়াতে আমি পঢ়িছোঁ মানে হাইস্কুল ইফালে ওচৰা-ওচৰি আমাৰ স্কুলবিলাক LP স্কুল সব MB স্কুল ওচৰতে এইটো ৰাস্তাটো সব আৰু এইটো হাইস্কুলটো আৰু মোৰ চাইকেলটো ইয়াতে থৈছোঁ তো চাইকেলটো ঘৰলৈ ৰাওনা হ'ব আৰু নাকি গাইছ ডাইৰেক্ট ঘৰত যাই লগ পাইছোঁ আপোনালোকক লগ গাইছ ঘৰত আহি পালোঁ চাহ পানী খালোঁ চব খোৱা দোৱা শেষ এতিয়া এই মন্দিৰটো আজি ঢালাই কৰিম তো আপোনালোকে চাই থাকিব কেনেকৈ ঢালাই কৰোঁ আৰু মছলা বনাওঁ তো আজি ঘৰতে ঢালাই দিম এইটো মন্দিৰটো তো ওপৰত যাই কিনি দেখাই আছোঁ কেনেকৈ ফিট কৰিছোঁ আৰু এইবিলাক বান্ধিছোঁ হেল্ল' গাইছ তো ওপৰত যাই কিনি দেখাই আছোঁ এইটো মৈৰে চৰিম ওপৰত চৰিলোঁ সেইটো ঢালাই দিম আকৌ বান্ধিছোঁ আৰু তো ধাৰা দি তো হেল্ল' গাইছ আজি আমি উখাম ঢালাই তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এই মন্দিৰটো ঢালাই দিম তো শেষলৈকে চাই থাকিব আৰু ঘৰতে মছলা বনাই থৈছোঁ তো আৰম্ভ কৰোঁ তো পেলচা দি মছলা দি তো লৈ ললো কেৰাহীত মছলাটো এতিয়া দিব লাগে আৰু তো গাইছ এক কেৰাহী দিলো তো দি থাকিব লাগিব আৰু তো ওচৰৰ পৰা দি আছে এইটো মন্দিৰটো বহুত দিনৰ মূৰত কুৰ্মি লাৰিলোঁ ৰে আজি বহুত কষ্ট বে ঢালাই দোৱা বনোৱা বহুত কষ্ট আছে এইটো মন্দিৰটো চাওক হৰি মন্দিৰ হয় আৰু ধাৰাৰে ফিটিং কৰিছোঁ এইবিলাক আৰু ঘৰতে দি আছোঁ ঘৰতে মিস্ত্ৰী ঘৰতে লেভাৰ দেখাও এইটো ফুলবিলাক চাওক ইমান ধুনীয়াকৈ ফুটিছে চাওক নামবিলাক হ'লে নাজানো দেই ফুলবিলাকৰ কি ফুল কি নাম ফুলবিলাকৰ
হেল্ল' গাইজ তো আমাৰ ইফালে চাওক বৰষুণ দিয়ে আৰু কেনেকুৱা কালা কালা কৰিছে ধোঁৱাবিলাক আৰু এইবিলাক আমাৰ হাঁহবিলাক চাওক হাঁহৰে বিজনেছ কৰিম বুলি ভাবিছোঁ এইটো হাঁহ 8টা কিনি থৈছোঁ এইবিলাক চাওক হাঁহবিলাক বহুত দাম আমাৰ হাঁহ এইটো বান্ধি আছে তো হেল্ল' গাইজ কমপ্লিট হৈ গ'ল আমাৰ মন্দিৰটো ঢালাই দোৱা তো আপোনালোকক ওপৰৰ পৰা দেখাই আছোঁ ৰ'বা দেখাই আছোঁ ওপৰৰ পৰা এই মৈত চুৰি মানে ওপৰত যাম আৰু তো আপোনালোকে চাই থাকিব মাই গড এইটো চাওক ঢালাই এনেকা দেখে আৰু তো কেনেকুৱা লাগিল ঢালাই দোৱাটো মন্দিৰটোৰ ডিজাইন কেনেকুৱা হৈছে তো আপোনালোকে কমেণ্টত জনাব আৰু এইটো এটা একেবাৰে অলপ ইয়াত কি দোৱা হয় হেল্ল' গাইজ ঢালাই ঘূৰি আহি কিনি বল খেল চাবলৈ আহিলোঁ অকলে তো মোৰ লগৰবিলাক সকলোৱে গৈছে কাৰণ মই আজি ঢালাই দিলোঁ সেইকাৰণে দেৰি হ'ল তো মই অকলে গৈ আছোঁ তো আপোনালোকে আকৌ বল খেল দেখুৱাম আৰু চাওক চাৰিওফালে জংঘল মাজে দিয়া ব্লক কৰা ৰাস্তা আপোনালোকে চাওক সেউজীয়া বাছ গছ-গছনি ৰাস্তাত ৰূপালোঁ পাকা ৰাস্তাটো হাইটটো এই তাতে বল খেল হৈ আছে তো আপোনালোকক দেখুৱাম তাত গৈ লগ পাই আছোঁ তো হেল্ল' গাইজ বল খেলা চাই কিনি আহি মানি ডাইৰেক্ট মাছ মাৰিব আহিলোঁ এইটো ফাঁচি জাল লৈ চাইকেল দি তো মোনাটো ইয়াত ফাঁচি জাল আছে আৰু আজি ফাৰ্ষ্ট আহিলোঁ নতুন ফাঁচি জাল আনি পাৰাইছে আগতে দাদাহঁতে তো আজি মই ফাৰ্ষ্ট লৈ আহিলোঁ কেনেকুৱা লাগে তো চাই থাকিব আজি চাব নাপাব কালি পাব কাৰণ আজি পাতে থৈ যাম ৰাতিটো তো কালি আহি লৈ যাম তো কালি ব্লকত দেখা পাব কিমান পাওঁ তো কালি ব্লকত বা ইটো ব্লকতে দেখা পাব বেছি লম্বা নহ'লে তো চাই থাকিব ভিডিঅ'টো তো হেল্ল' গাইজ আহিলোঁ এইটো মোনাটো লৈ জালটো লৈ আৰু ক'ত পাতাম তো আপোনালোকক দেখুৱাই থাকিম আৰু এই তাত কাঠৰ দলঙতে ইমান ডাঙৰ এটা নিচুত তাৰমানে ওলাই আছিল তো মই তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মই দেখা পালোঁ বহুত ডাঙৰ নিচুত এটা ওলাইছিল নিগুনি মানে আমাৰ লোকেল ভাষাত কয় ঘৰুৱা ভাষাত কয় নিচুত বুলি কওঁ তো নিগুনি তাত বহুত ডাঙৰ ওলাই আছিল আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে তো গৈ আছোঁ আলি সৰু আলি মাজে তো হ'ল আমাৰ নলাটো এইটো হ'ল চুইচ গেট আন্ধাৰ হ'বলৈ ধৰিছে দেখাই নাপাব আপোনালোকে চাগে তো এইটো চুইচ গেটটো আগত বহুত মাছ আছে চাগে জঁপিয়াই আছে আৰু এইটো হ'ল চুইচ গেটটো বহুত পিছল হৈ আছে যাব পাৰিম নে নাই ফালেদি তো এইটো হ'ল নিম্বু গছ কিমান ধুনীয়াকৈ লাগি আছে চাওক আপোনালোকে এইটো নালাটো বহুত তাৰমানে দৌৰি আছে মাছ এইবিলাক ভলকি আছে আৰু তো ইয়াতে পাৰাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে
তো হেল্ল' গাইজ ফাঁচি জাল দুটা আনিছোঁ দুটা পাৰাই কিনি কিমান ৰাতি হ'ল চাওক আপোনালোকে তো হেল্ল' গাইজ গুড মৰ্ণিং ৰাতিপুৱাই পুৱাই আজি কালি ফাঁচি জাল পাৰি থৈ আহিছোঁ সেইকাৰণে আজি জাল চাবলৈ গৈ আছোঁ কিমান পাওঁ তো আপোনালোকক দেখুৱাম সকলোবোৰ আৰু চাই থাকিব মজা পাব আৰু ৰাতিপুৱা পুৱাই উঠাটো বহুত ধুনীয়া লাগে বহুত বতাহ দি আছে ঠাণ্ডা ঠাণ্ডা তো আপোনালোকে ৰাতিপুৱা পুৱা উঠিব চেষ্টা কৰিব বহুত ধুনীয়া লাগে তো আজি মই গৈ আছোঁ জাল চাবলৈ মই বেছিভাগ নুঠো আজি জাল পৰাইছোঁ সেইকাৰণে উঠিছোঁ আৰু তো চাই থাকিব ভিডিঅ'টো ডাইৰেক্ট তাতে গৈ লগ পাই আছোঁ তো হেল্ল' গাইজ তো আপোনালোকে চাওক মাছ কিমান লাগছে ও মাই গড মাইণ্ড ব্লয়িং মাছ তো আপোনালোকে চাওক কিমান লাগিছে জালটো চাওক মাই গড আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কিমান পাওঁ আৰু আহি পালোঁ আমাৰ জাল পৰা জেগাটো লোকেশ্যনটো তো সেইটো তাতে পৰাইছোঁ এইটো লাঠি এটা সৰু দেখা পাই আছে যে তাতে জালটো পৰাইছোঁ তো তুলি কিনি দেখাওঁ তো আপোনাক গাইজ জালটো তুলি আনিলোঁ ইয়াত বেছি ইমানটা লগা নাই তো কেইটামান লাগিছে ইয়াত ডাঙৰ ডাঙৰ মাছ লগা এইটো চাওক গৰৈ মাছ টাকি মাছ জলদি তো ইফালেদি আহিছোঁ পাৰ হৈ ইফালেদি যাব লাগিব কিমান পিছলটো আপোনালোকক দেখুৱাম তো চাওক কিমান পিছল দে পৰিলে গ'ল ইয়াত পৰিলে তাত গৈ পাম তো লাহে লাহে যাবলৈ লাগিব আৰু তো এইটো চাওক ধান চমকা হয় এইটো ধান চমকা চাওক মানুহবিলাক হাল বহি আছে তো হেল্ল' গাইজ চাওক মাছবিলাক এইটো চাওক আপোনালোকে তো ইয়াত বহুত লাগিছে তো চাব পাৰে আপোনালোকে ইমানবিলাক আৰু ইয়াত বেছি লগা নাই ইমান ইয়াত ডাঙৰ ডাঙৰ লাগছে 4-5টা গৰৈ মাছ তো এইখিনিয়ে পালোঁ মাছবিলাক চাওক আপোনালোকে বহুত লাগছে ইয়াত চাওক ওপৰৰ পৰা একেবাৰে তললৈকে তো হেল্ল' গাইজ ভিডিঅ'টো চাই কিনি কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব আৰু নেক্সট ধামাকাদাৰ ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ তো আজিৰ মতে টাটা গাইজ